জানো ছাৰ জানো ছাৰ জান ছাৰ হাই স্কুল স্কুলত পঢ়ি আছে এই সময়খিনি এতিয়া বিচাৰি আজি 20 বছৰ আগতে স্কুল পঢ়িছিলোঁ কলেজ পঢ়িছিলোঁ গতিকে আকৌ সেই সময়খিনি বিচাৰি অহাটো এটা স্বাৰ্থপৰতাই সেই কামটো কৰিবৰ কাৰণে আহিছোঁ অনাগত দিনবোৰত যদি আয়ুস আছে বোলে 60 বছৰ আৰু তাতকৈ বেছি আৰু 10 বছৰ যোগ হৈ গ'ল 70 বছৰ হ'ল কাৰণ এই যিখিনি সময় পইচা দিলে আমি কিনিব নোৱাৰোঁ সোণালী সময়খিনি গতিকে এই সময়খিনি তোমালোকে নেভাবিবা ইছৰাম কেতিয়ানো আমাৰ পৰীক্ষা শেষ হ'ব আমাৰ পঢ়া শেষ হ'ব আমি এটা ওলাই যাম আমি বান্ধোনৰ পৰা মুক্ত হ'ম যেতিয়াই তুমি বান্ধোনৰ পৰা মুক্ত হ'বা তুমি ভাবিবা তোমাৰ জীৱন শেষ সেই গতিকে এই পৃথিৱীখনো সদায় আমাৰ এটা বিশ্বাস আৰু আমাৰ বন্ধুত্বৰ কৃষ্ট আমাৰ কৃষ্টি আছে আমাৰ পৃথিৱীখন যেতিয়াই এইবিলাক আমাৰ নোহোৱা হৈ যাব যেতিয়াই আমাৰ নোহোৱা হৈ যাব আমাৰ বান্ধোন ছিঙি যাব সেই গতিকে সদায় এটা কথা কামনা কৰা সোনকালে আমাৰ এই স্কুলীয়া হওক কলেজীয়া শিক্ষা আমাৰ শেষ নহওক সেই গতিকে প্ৰতিটো দিনেই বন্ধুত্ব সুলভভাৱে ইজনৰ সিজনৰ লগত থকা কথা পতা আনন্দ কৰা একেলগে ভিডিঅ' চোৱা ছাৰসকলৰ লগত হাঁহি ধেমালিৰে সময়বোৰ কটোৱা আৰু তেখেতসকলক সন্মানেৰে বন্ধুত্বসুলভভাৱে সন্মানেৰে তেখেতসকলে যি ধৰণে তোমালোকক বুজাই শিকাই গঢ়িব বিচাৰে গতিকে তোমালোকে ছাৰ বাইদেউসকলৰ কথা শুনা আৰু বিশেষকৈ মা দেউতাৰ কথা শুনা আৰু এতিয়া আজি মোৰ মায়ে বা দেউতাই আজি দুমাহ তিনিমাহ হ'ল খবৰ এটা ক'লেও আজি মোৰ মা দেউতাক সময় নাই লগত থাকিবলৈও সময় নাই গতিকে এই সময়খিনি জানো কেতিয়াবা ঘূৰাই পাওঁ সেই গতিকে তোমালোকৰ ওচৰলৈ আহিছোঁ নিজক বিচাৰি আহিছোঁ আৰু আমাৰ যিহেতু অসমীয়া চিনেমা মই অসমীয়া চিনেমা জগতৰ লগত 2000 চনৰ পৰাই মই জড়িত আৰু সদায় অসমীয়া চিনেমা কেনেকৈ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইটোৱে উদ্দেশ্য আমাৰ প্ৰত্যেকজন অসমৰ যিমানবিলাক আমাৰ শিল্পী আছে প্ৰত্যেকৰে সেইটোৱেই উদ্দেশ্য যাতে আমাৰ ছবিবিলাকো ভাৰতবৰ্ষ পঢ়াৰ লগত তোমালোকে নিজৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কোনোবাই গান গোৱা কোনোবাই নাচা কোনোবাই অভিনয় কৰা পঢ়াৰ লগতে যাতে এইখিনি তোমালোকে সমান্তৰালভাৱে বজাই তোমালোকৰ মাজতো আছে সাংঘাতিক ধৰণৰ প্ৰতিভা গান গোৱাৰ প্ৰতিভা নচাৰ প্ৰতিভা ৰিলছ বনাই নে কোনোবাই ৰিলছ বনালে কি লাগে এক্সপ্ৰেশ্যন লাগে নালাগে সেইটো এটা কলাই তোমালোকে ক'ব নোৱাৰাকৈ তুমি যে তোমালোকে কি কৰা ক'ব নোৱাৰা তোমালোকে কৰি আছে সেই অভ্যাসবিলাক আজিকালি আমাৰ মাধ্যমবিলাক বেলেগ আজিকালি ডিজিটেল মাধ্যম ঠিক তেনেকৈ আমাৰ প্ৰচাৰবিলাক দেখা যায় চব ডিজিটেল হৈ গ'ল আৰু আগতে আমাৰ ফৰ্ডিং কৰিছিলে আগতে পোষ্টাৰ কৰিছিলে আজিকালি পোষ্টাৰ সংখ্যা কমি আহিলে ফৰ্ডিঙৰ সংখ্যা কমি আহিলে আজিকালি চব আজি মোবাইলে হৈ সেই গতিকে আমাৰ প্ৰতিভা প্ৰত্যেকৰ মাজত আছে কেৱল তোমালোকে নিজক চিনি পোৱা যে মই কি কৰিব পাৰোঁ মই কি কৰিব নোৱাৰোঁ পঢ়াৰ লগত সমান্তৰালভাৱে তোমালোকে নিজৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবিলাক কৰি যোৱা আৰু তোমালোক আজিকালি তোমালোক 21st চেঞ্চুৰী আজি তোমালোকে তোমালোকৰ ওচৰত বহুত পটেঞ্চিয়েল আছে তোমালোকৰ ওপৰত আশা আছে আমাৰ অসমীয়া জাতিৰ অসমৰ আশা আছে গতিকে আগুৱাই যোৱা এইবিলাক কথা ক'লে ভাষণ লাগে সঁচা কথা তোমালোকে চকুটো মুদি অকলশৰে কেতিয়াবা এই কথাখিনি অনুভৱ কৰিবা চাবা মই ভাষণ দিয়া নাই আজি সঁচা কথাই কৈছোঁ আৰু মানুহৰ কি হয় সময়ৰ লগে লগে সময় আমাক কথা শিকায় বুজায় আগতেও আমাৰ যেতিয়া স্কুলত বা আমাৰ কলেজত কোনোবাই কিবা আমাৰ বিশিষ্ট বক্তৃতা বুলি কয় না বিশিষ্ট বক্তা আমাৰ অসম জিলাৰ হানিয়া যাম কেতিয়া যাম সামৰিব এনেকৈ
কিন্তু পিছত গম পালে নহয় প্ৰত্যেকটো কথাই খুব গুৰুত্ব আছিলে আৰু খুব মূল্যৱান আছিল। সেই গতিকে মই আৰু এটা কথা কওঁ কি তোমালোকক শিকিব লাগিছে। আৰু যেতিয়াই আমাৰ শিকা বন্ধ, আমি যেতিয়া আমাৰ শিকা নিজকে ভাবিম আমি বহুত কথা শিকিলোঁ, বহুত কথা জানিলোঁ, তেতিয়া আমাৰ জীৱনটো আগুৱাই যোৱাটো বন্ধ হৈ যাব। সেই গতিকে মই তোমালোকক শিকিব বিচাৰোঁ। তোমালোক আজিকালি ইমানেই ফাষ্ট হয়, আজিকালি ডিজিটেলি তোমালোকে ইমানেই এক্টিভ হয়, মই যিবিলাক নাজানো তোমালোকে জানো। সেই গতিকে মই তোমালোকৰ পৰা শিকিবলৈ আহিছোঁ আৰু বন্ধুত্ব কৰিবলৈ আহিছোঁ। Bom dia,